মাইক টেষ্টিং সৰি বেয়া নাপাব দেই অলপ ধেমালি কৰিছোঁ আচলতে মানে অকণমান ধেমালি কৰিব লাগে কাৰণ সদায় চিৰিয়াছ ভিডিঅ'সমূহ আপোনালোকে কৰি পাব ন চ' অকণমান ধেমালি কৰি কিনে আপোনালোকক অকণমান হমুৱাবলৈ বিচাৰোঁ চ' ঠিক আছে। হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে বাৰু? মোৰো ভালেই। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আচলতে এতিয়া বাজিছে 7:30। এতিয়া মই চাকি গছ দি দিলোঁ কাৰণ সন্ধিয়া হৈছে। এতিয়া টিভি ৰুমতে আহি কিনে এনে অলপ টিভি চাই আছোঁ আৰু ইয়াত ধুনু আমাৰ খেলি আছে, তাৰ লগতে এনেই আছোঁ বহি। চব উলট পালট কৰি থৈছে, এয়া চাওকচোন, নক'ব আৰু ইমান উৎপাত। আৰু এতিয়া একাপ চাহ খাম আৰু এইফালে টিভি চাই আছোঁ। চাৰিখনে দি আছে, কালিয়ে নেকি এইবোৰ, যোৱা কালিয়ে চাগে। চাহ একাপ খাম এতিয়া, চাহ একাপ খাই লৈ লাহে লাহে ভাত বনাব হ'বই। কাৰণ ফ্ৰেণ্ডছ, মই এতিয়া ভাতৰ কাৰণে আহিছোঁ, কি বনাওঁ নাজানো আৰু। এয়া দিনৰে হয়, বুট দাইল আৰু চিকেন, সেইখিনি মই গৰম কৰিছোঁ, সেইখিনি যিহেতু খাব লাগিব আমি। ফ্ৰেণ্ডছ, এতিয়া মই ভাতটো কুকাৰটো খালী কৰি কিনে ভাত কেইটামান বহাই দিম, কমকৈ বহাই দিম। দিনৰে ভাত আছিলে এয়া, যিহেতু আমি দুজনহে মানুহ, ধুনুৱে খাই নে নাখায় ঠিক নাই। আৰু এইবোৰ মোৰ চেটেলি ভেটেলি হৈ আছে, দেখি কিনে আপোনালোকে নাহাঁহিব দেই, কাৰণ মোৰ এইবোৰ চিজিল কৰাই নাই আৰু। ফ্ৰেণ্ডছ, আমি জাষ্ট এইমাত্ৰ ৰুমত সোমাইছোঁ, মানে হাজবেণ্ড ডিউটিলৈ গ'লগৈ, আজি নাইট ডিউটি আছিলে আৰু তেওঁ গ'লগৈ। তেওঁ যোৱাৰ পিছত এতিয়া আমি ৰুমলৈ সোমাই এতিয়া মই এনেই বহি আছোঁ। মই এইটো হেং বুলি কয়, কাপোৰ থোৱা হেং। পাপা আৰু ধুনুৱে একেলগে ভাত খালে ন। এতিয়া আমি কি চাই আছোঁ? টিভি চাই আছোঁ। মই অকণ দেৰিকৈ খাম ভাতকেইটা। এখেতে খালে আৰু ধুনুৱে আবেলি একো নাখালে কাৰণে পাপাকৰ লগতে একেলগে খাই দিলে। আৰু মই অকণ দেৰিকৈ খাম কাৰণ এতিয়া 8:30 হৈছে। এখেত যিহেতু ডিউটিলৈ গ'লগৈ, সেইবাবে এখেতে সোনকালে খালে। ভাত খাই আছোঁ এতিয়া, আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ, এতিয়া মই বাচনখিনি ধুই লওঁ, যিহেতু ভাত খাই উঠিলোঁ। আমাৰ ধুনুৱে ওচৰতে মোক ৰখি আছে। বাচন চাচন ধুই থৈ দিলে মানে ভাল আৰু, মইতো এনেই ধুই থৈ বাৰু। আৰু এইফালে বাচনবোৰ চিজিল কৰি থৈ দিছোঁ, যিহেতু তেতিয়া মই চিজিল কৰাই নাছিলোঁ, এতিয়াহে চিজিল কৰিম এইবোৰ। এয়া চাওক ফ্ৰেণ্ডছ, আমাৰ ধুনু এই ৰাতিখন চেনীৰ ডাব্বা লৈ আহি নিনিখাই কৰি আছে। তাইক মই সোনকালে শুৱাই লোৱাই ভাল, নহ'লে আৰু কি কৰে ঠিক নাই। আৰু সদায় ৰাতি তাইৰ। আৰু এয়া চাওক, আমাৰ মহাৰাণীয়ে গোটেই বিচনা চিচনা একদম গোটেই লেতেৰা কৰি অৱস্থা নাইকিয়া কৰি পেলালে। আকৌ মই বিচনাখন ঠিক কৰিব লাগিব এতিয়া। ফ্ৰেণ্ডছ, বেছি দীঘলীয়া নকৰোঁ আৰু, এতিয়া যিহেতু শুমেই আৰু মই বেছি টাইম থাকিলে এনেকৈ তাই থাকিব আৰু মোৰ ৰাতি টোপনি ক্ষতি হ'ব। আৰু ৰাতিপুৱা মই সোনকালেতো উঠিবই লাগিব। ৰাতিপুৱা হাজবেণ্ড যিহেতু 5টা বজাত, মানে 4:30 5টা মান বজাতে আহিব। এফৰ নকয়, মই ভিডিঅ' নোলাওঁ আৰু, এই ভগৱান, কি বস্তু এইটো? চ' ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ মোৰ আজিৰ ব্লগটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, বাই বাই, গুড নাইট।